চৰ্ত আছিলে সম্বন্ধ বচাবৰ কাৰণে, আৰু এইটোৱে কাৰণ আছিলে মোৰ হাৰি যোৱাৰ। কন্দুৱাসকল সদায় সেইসকলে হয় যে কয় হাঁহিলে তোমাক বহুত ভাল লাগে। যেতিয়া বিষ আৰু খঙিয়াল কথা দুয়োটাই ভুগিব পাৰিছা, তেতিয়া বুজি লোৱা যে আপুনি জীয়াব শিকি ল'লা। ক'ত খৰচ কৰোঁ নিজৰ হৃদয়ৰ সম্পত্তি। ইয়াতো সকলো গধুৰ পকেটসকলকহে নমস্কাৰ কৰে। কোনো ইমান ধনী নহয় নিজৰ পুৰণা সময় কিনিব পাৰে, আৰু কোনো ইমানো গৰীব নহয় যে নিজৰ আহিব লগা সময় সলনি কৰিব নোৱাৰে। জীৱনত কেতিয়াও নিজক কোনোবা মানুহৰ তাত এৰি নিদিবা, কাৰণ মানুহে নিজৰ দৰে কৰে। যেতিয়া আপোনাক পচন্দ কৰে, তেতিয়া আপোনাৰ বেয়া পাহৰি যায়, আৰু যেতিয়া আপোনাক চাব নোৱাৰে, তেতিয়া আপোনাৰ ভালবোৰকো পাহৰি যায়। যোন মানুহে নিজৰ ভাৱনাটোক সলনি কৰিব নোৱাৰে, তেওঁ একো সলনি কৰিব নোৱাৰে। ভৰসা কৰা সময়ত সাৱধান থাকা, কাৰণ ফিটকৰি আৰু মিস্ত্ৰী দুয়োটাও একে যেন দেখা পায়। আজি মই সঁচাক সুধিছোঁ, তুমি কেলেই চুপ আছা? তেওঁ দুখী হৈ গৈছে। এতিয়া মোৰ শুনে কোন? কেতিয়াবা আমি কাৰোবাৰ কাৰণে ইমান লাগতিয়াল নহয় যিমান আমি নিজকে মানি লওঁ। আমাৰ চবটোক বেয়া ভাবি নল'বা। কিছুমান ধাক্কা এনেকুৱা খাইছোঁ যে এতিয়া ক'ব মনেই নাযায়। যোনে তোমাক গুৰুত্বপূৰ্ণ নিদিয়ে তেওঁৰ কাৰণে তুমি কান্দা, আৰু যোনে গুৰুত্বপূৰ্ণ দিয়ে তেওঁক তুমি কন্দুওৱা। মই লাকি হয় বহুত লোকৰ, যোনে মোৰ বেয়া সময়ত মোক এৰি দিছে, কাৰণ তেওঁক ভৰসা আছিলে অসুবিধাৰ সময়ত মই অকলেই কৰিব পাৰোঁ। বেছি নিজৰ দেখুওৱাসকল একদিন কৈ দিয়ে যে তেওঁ বেলেগৰ হয়।